সভাপতি মহন্ত ডাঙৰীয়াকে প্ৰমুখ কৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু আজি এটা পবিত্ৰ দিন। গতিকে এই পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্তত এই অঞ্চলৰ ৰাইজে ইয়াত এই মন্দিৰ প্ৰতিষ্ঠা কৰি অঞ্চলটোৰ কাৰণে এটা আধ্যাত্মিক চিন্তাৰ জৰিয়তে আগবাঢ়ি যাবৰ কাৰণে এটা ব্যৱস্থা কৰিছে আৰু আমি সঁচাকৈ সৌভাগ্যশালী বুলি ভাবিছোঁ। কাৰণ আজি এই মন্দিৰৰ প্ৰতিষ্ঠাৰ সময়তে আমি ইয়াত উপস্থিত থাকিবলৈ পাইছোঁ আৰু আশা কৰিম যাতে এই মন্দিৰে সেৱা পূজা অৰ্চনা কৰি ৰাইজে নিজৰ মনৰ যি আশা সেই আশা পূৰণ হ'ব ৰাইজৰ। গতিকে আমি পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগত আমি ইয়াৰ আগতে যোগাযোগ কৰিবলৈ আমাৰ সৌভাগ্য হোৱা নাই, কিন্তু তথাপিতো এতিয়া আমাৰ যিহেতু আহিছোঁ এই স্থানলৈ, গতিকে আমিও যৎপৰোনাস্তি সেই মন্দিৰ ভাগ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু যাতে এই অঞ্চলৰ সকলো ৰাইজ সামগ্ৰিকভাৱে এই মন্দিৰটোৰ লগত জড়িত হৈ যাতে আমি এই অঞ্চলটোৰ আৰু খুব সুন্দৰকৈ এটা অনুষ্ঠানলৈ যাতে আমি পৰ্যবেক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে। আৰু আহি পেলাই অনুভৱ কৰিছোঁ যে ইয়াতে অন্তত এখন দোকান এখনৰ খুব প্ৰয়োজন হ'ব, যাতে ৰাইজে আহি ইয়াত চাকি বন্তি জ্বলাবৰ কাৰণে এখন খুব দোকান এখনৰ প্ৰয়োজন হ'ব। গতিকে ব্যৱস্থাখিনিও লাহে লাহে কৰিব লাগিব। গতিকে পুনৰ আমি এই উদ্যোক্তাসকললৈ কৃতজ্ঞতা জনালোঁ আৰু আশা কৰিম যাতে আজি এই পবিত্ৰ দিনত সকলোৱে মনৰ ইচ্ছাবিলাক পূৰণ কৰাৰ ক্ষেত্ৰত ভগৱানে আমাক শক্তি দিব। ধন্যবাদ।